নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল AS05 নৱজ্যোতি বৰা ফেচবুকৰ নীলকণ্ঠ পেজটোলৈ এটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমাৰ সকলোৰে পৰিচিত নৰসিংহ পাতৰ কেইটামান উপকাৰী গুণৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই যাবা। ব'লা তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। কম বেছি পৰিমাণে হ'লেও সকলোৰে পৰিচিত এই নৰসিংহ পাতৰ বিষয়ে সকলো জ্ঞাত, যদিও তাৰ মাজতো বহুতো নজনা গুণাগুণ লুকাই আছে। আমাৰ সকলোৰে পৰিচিত এই নৰসিংহ পাতত যথেষ্ট পৰিমাণে খনিজ পদাৰ্থৰ লগতে ভিটামিন A, B, C, E অধিক মাত্ৰাত পোৱা যায় বাবে এই নৰসিংহ পাত শিশুসকলৰ বাবে বহুতেই উপকাৰী। নৰসিংহৰ পাতে চুলি আৰু নখৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে গৰ্ভৱতী আৰু প্ৰসূতি নাৰীৰ বাবে ইয়াৰ পাত বহুত উপকাৰী। নৰসিংহৰ পাতত যথেষ্ট পৰিমাণে লৌহ পদাৰ্থ থকাৰ বাবে ইয়াৰ পাত খালে শৰীৰত ৰক্ত বৃদ্ধি হোৱাৰ লগতে বহুমূত্ৰ আৰু বৃক্ক ৰোগৰ বাবে ই বহুত উপকাৰী। ইয়াৰ উপৰিও নৰসিংহ পাতৰ বহুতো উপকাৰিতা আছে। জুয়ে পুৰিলে বা কীটনাশক পোক পৰুৱাই কামুৰিলে সেই ঠাইত ইয়াৰ পাত খুন্দি সম পৰিমাণৰ নেমুৰ ৰস দি সেই ঠাইত লগালে তৎক্ষণাত বিষ নাইকিয়া হোৱা দেখিব পোৱা যায়। আশা কৰোঁ আজি ভিডিঅ'টো চাই নিশ্চয় সকলোৰে ভাল লাগিল। ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক এটা দিবা, ভিডিঅ' শুনা উৎসাহ যোগাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।